নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হনমনিজ বেকলৈ। আৰু মই আছোঁ আজি টিহু দুৰ্গা পূজা, আজি মহাষ্টমী। সকলোকে পূজাৰ হিয়া পৰা শুভেচ্ছা জনালোঁ। মাৰ আশীৰ্বাদত যাতে সকলোৱে ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। আৰু মই আজি অষ্টমী পূজাৰ টিহুত কেনেকুৱা কি হৈছে দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। মই এয়া ভিতৰত সোমাই গৈ আছোঁ। অজস্ৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে ওলাই আহিছে। আৰু এয়া দেখিছে মাৰ ওচৰত সকলোৱে চাকি ধূপ জ্বলাইছে। এয়া চাওক, চাকিয়ে চাকি ভৰ্তি হৈ গৈছে। অজস্ৰ মানুহ, ডেকা বুঢ়া চলি বলি চব ওলাই আহিছে মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तेस्यै 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 नमो नमः। অজস্ৰ মানুহ হৈছে বন্ধুসকল, দেৱী মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে সকলো মানুহ ওলাই আহিছে। এয়া চাওক, মানুহ কেৱল আহিয়ে আছে। ওপৰত প্ৰসাদ দি আছে, দেখাই আছোঁ ওপৰৰ পৰিৱেশটো। অলপ প্ৰসাদো খাই ওপৰৰ পৰা। এয়া চাওক, ইয়াত ভোগ বিতৰণ কৰিছে আৰু সকলো মানুহে ভোগ খাই আছে দেৱী মাৰ প্ৰসাদ। এয়া চাওক, ইয়াত ভোগ দি আছে, সকলোৱে ভোগ লৈ আছে, খাই আছে। আৰু মই অলপ খাই লওঁ ভোগ। বন্ধুসকল, আনে বানে ঘূৰি ঘূৰি ভোক লাগি গৈছে, গতিকে মই অলপ ভোগ খাই দিওঁ মাৰ প্ৰসাদ। ওপৰতো যথেষ্ট মানুহ আছে। এইটো ওপৰৰ পৰা দেখাইছোঁ। বহুত ৰ'দ দিছে, তথাপিও মানুহবিলাক আহি আছে, যাই আছে। আৰু এই জিলাপি কিনা দেখা পোৱা গৈছে। দুৰ্গা পূজাত যদি জিলাপি খোৱা নাযায়, নিকিনে কেনেকৈ হ'ব? জিলাপি মেইন পূজাত। আৰু এইফালেও বিভিন্ন ধৰণৰ দোকান বহাৰ। আৰু এইটো দেখিছে, ওপৰৰ পিনে মানুহ আহি আছে আৰু একফালেদি যাই আছে। দেখিছে, মানুহ আহি আছে আৰু যায়ো আছে। এফালেদি আহি আছে, এফালেদি যাই আছে। দুৰ্গৰ দিনাখিনি মা দুৰ্গাই যাতে সকলোৰে দুখবোৰ দূৰ কৰে আৰু সকলোকে সুখত ৰাখে তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, ইমানেই আছিল আজিৰ ভিডিঅ'টো। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নাপাহৰিব।